নগৰমুৱা হ'লেই গাঁৱৰ ঠিকনাবোৰে আহি আমনি কৰে মোক। বাৰে বাৰে হাত বাউল দি মাতে, নৈৰ ঘাটে সেউজীয়া পথাৰে পুৱতিৰ কুকুৰাৰ ডাকে, দুপৰৰ জিলিৰ মাতে, গৰখীয়া ৰুকিটোৱে, গাঁৱৰ যুৱ সংঘই সন্ধিয়াৰ প্ৰাৰ্থনাই, নামঘৰৰ দবা কাঁহে, আয়তীৰ উৰুলিয়ে, শিপিনীৰ তাঁতশালখনে, আইৰ এলান ধোৱা চাদৰৰ গোন্ধটোৱে। এক অদেখা বুজাবুজিৰ মাজেৰে গাঁও মোৰ প্ৰেয়সীৰ দৰে। কোনে জানো ইটিকিং কৰি কৈছিল, সুৰাত উপঙি থকা গাঁওখনেই তোমাৰ গাঁও বুলি। হয়, সুৰাত উপঙি থাকিলেও গাঁও মোৰ আই অথবা প্ৰেয়সীৰ দৰেই আপোন, বন্ধুৰ দৰেই অপৰিহাৰ্য। এটা চিনাকি গোন্ধ আছে মোৰ গাঁৱৰ, আছে প্ৰাণ চঞ্চল আতিথ্য। গৰখীয়াৰ বাঁহীৰ মাতত হৃদয় বিনিময় কৰিব পৰাকৈ প্ৰেম আৰু বিশ্বাসৰ নদী আছে গাঁৱত। অন্যহাতে অদ্ভুত বজৰুৱা বিশৃংখলতাত ঘড়ীৰ কাঁটাই বান্ধি ৰাখে নগৰীয়া জীৱন। প্ৰেম জীয়াই থাকে চকচকীয়া নোট অথবা পাৰ্কৰ কৃত্ৰিম আবেষ্টনীত। ফুটপাথেই হয় কাৰোবাৰ ঘৰ, প্লেটফৰ্মেই হয় কাৰোবাৰ স্থায়ী ঠিকনা। অথচ বৃহৎ অট্টালিকাই ঢাকিব নোৱাৰে কাৰোবাৰ আভিজাত্যৰ গৰিমা। সেই নগৰমুৱা হ'লেই গাঁৱৰ ঠিকনাবোৰে আহি আমনি কৰে মোক। নগৰ এক কৃত্ৰিম জাকজমকতাৰে চঞ্চলা এজনী নাৰী, বিপৰীতে গাঁও মোৰ তেনেই আজলি প্ৰেয়সী।